মই পইচা দি ৰিচাৰ্জ কৰিছো, মোৰ সম্পূৰ্ণ ইণ্টাৰনেট স্পীড পাব লাগিব, স্পীডটো দিয়ক। ছুপাৰভাইজাৰ নহয়, ছুপাৰভাইজাৰৰ দেউতাকক ফোন দিয়ক, নহ'লে আম্বানীক ফোন দিয়ক, কনফাৰেন্স কৰক। আম্বানীক ফোন কনফাৰেন্স কৰিব না, ফোন কনফাৰেন্স কৰিব কৰক। মোক আজি ৰাতিৰ ভিতৰত ইণ্টাৰনেট ঠিক লাগবে এইটো অঞ্চলত। মোক পইচা ঘূৰাই দিয়ক, মই ধৈৰ্য ধৰিম। হেল্ল', আপোনালোকক কি জনাম আৰু কি কৰিম? এইটো নম্বৰৰ পৰা কিয় ফোন নালাগে কাষ্টমাৰ কেয়াৰত? 7006 এইটো নম্বৰৰ পৰা ফোন নালাগে কাষ্টমাৰ কেয়াৰত। 1 নম্বৰ কমপ্লেইন। 2 নম্বৰ কমপ্লেইন হ'ল আপোনালোকৰ ইণ্টাৰনেট কল কৰিলে কৈ থাকে আপোনালোকে ভিডিঅ' কল বা অমুক কৰে তমুক কৰে তো অসুবিধা পাব পাৰে। কিমান দিন অসুবিধা পাম? আমি কি ধাৰে খাইছো নেকি আপোনালোকৰ পৰা যে আপোনালোকে কৈ থাকিব যে অসুবিধা হ'ব? কিয় ইণ্টাৰনেট নচলে? আৰু ক'লে আপোনালোকে সময় লয় যে 120 দিন, 120 দিনত কেইমাহ হয়? মাহটো কিয় নকয়? সৰি 120 দিন মানে মই বুজি নাপালো। বৰ্তমান আপোনালোকৰ তাতে মই এডভান্স কলো কথাখিনি, আপোনালোকৰ তাতে যে কিমান দিন লাগিব ঠিক হয়, আপোনালোকে কৈ থাকে 120 দিন। 120 দিনত কেইমাহ হয়? মাহটোতো নকয়। 4 মাহ ক'লে কাষ্টমাৰৰ মূৰ ঘূৰাই যাব। আপোনালোকে লাহেকে কৈ দিয়ে 120 দিনত ঠিক হৈ যাব। এইবিলাক এডভান্স কথা আপোনালোকৰে কিমান যি দুটা মোবাইল নাম্বাৰ ক'লো সেই দুটা চেক কৰি চাওক আপোনালোকৰ কম্পিউটাৰত কিমান বাৰ কমপ্লেইন কৰা আছে। লাজ নালাগে নেকি আপোনালোকৰ? ইমান এটা ঠাইৰ পৰা ইমান কমপ্লেইন গ'লে আপোনালোকে যে ঠাই ঠিক নকৰে, খালি কৈ থাকে যে নেটৱৰ্ক টিমক পঠাই দিছো। লাজ নালাগে আপোনালোকৰ? লাজ নাই নেকি আপোনালোকৰ? আপোনালোকক কিমান ক'ব লাগে? লাজ নোহোৱা নেকি আপোনালোকে? এটা কথা কিমান দিন ক'ব লাগে? কেইবছৰ ক'ব লাগিব আপোনালোকক? লাজ নাই আপোনালোকৰ? ঠিক আছে, মোক আপুনি নাম্বাৰ কেইটা জনাই দিয়ক স্যাৰ। পুনৰবাৰ চলাবলৈ আপুনি প্ৰব্লেম নচলে। এতিয়া বেলেগৰ মোবাইলেদি ফোন কৰিছো আপোনালোকৰ তাতে, মোৰটোৰ পৰা ফোন নালাগে। আৰু মই আজি খেল চাব পৰা নাই। আৰু এতিয়া নক'ব যে খেল চলি আছে কাৰণে নেটৰ প্ৰব্লেম। খেল চলি আছে কাৰণে এতিয়া ৰিচাৰ্জ কৰিছো, কিয় নচলব? খেল চাবৰ কাৰণে এতিয়া ৰিচাৰ্জ কৰিছো। যদি এইটো চাবই নোৱাৰো, আপোনালোকৰ যদি প্ৰব্লেম হৈ থাকে তেনেহ'লে সদায় কিয় কানেকশ্যন দি থাকে? কানেকশ্যন বন্ধ কৰি দিয়ক আপোনালোকে, যে এইখিনি কাষ্টমাৰক আমি ভালদৰে ছাৰ্ভিচ দি লওঁ আগতে, তাৰপিছত কানেকশ্যন দিম। কানেকশ্যন দি থাকিব সদায়। ৰাতিপুৱা একদম 5টাৰ পৰা আৰম্ভ কৰিব কানেকশ্যন, ৰাতি 2টালৈকে। আৰু ছাৰ্ভিচ নিদিয়ে আপোনালোকে। আৰু ফোন কৰিলে কৈ থাকিব যে সোনকালে হৈ যাব। কিমান বছৰ কমপ্লেইন কৰিব লাগিব আপোনালোকৰ? আপোনাৰ অসুবিধা বুজি পাইছো, অলপ সময় দিব, মই চেক কৰি জনাই দিছো। ঠিক আছে। বৰ্তমান আপুনি এইটো লোকেশ্যনত যিটো ইণ্টাৰনেট আপুনি ব্যৱহাৰ কৰিব একদম ঘৰৰ পৰা কৈ আছো, এইটো লোকেশ্যনতে মোক ইণ্টাৰনেট স্পীড লাগিব। নিশ্চয় পাই যাব স্যাৰ, অলপ সময় দিব, মই চেক কৰি দিছো। ঠিক আছে, আপুনি টাইম লৈ লওক। পাইছে স্পীডটো? হয়, যিটো ইণ্টাৰনেট স্পীডটো শ্ল' পাইছে, বৰ্তমান যিটো লোকেশ্যনৰ পৰা কথা পাতি আছে এইটো লোকেশ্যনতে পাই আছে ন প্ৰব্লেমটো? কাটাজাৰ গাঁৱৰ পৰা ক'লে ন? 781315। কালি ৰাতিপুৱা আহিব আপোনালোকৰ জিঅ' চিম বিক্ৰী কৰিবৰ কাৰণে আমাৰ ইয়াতে। আপোনালোকে ছাৰ্ভিচ দিব নোৱাৰে, আহি পুৰা মাইক চাইক বজাই কৈ থাকিব যে জিঅ' ধামাকা অফাৰ 2023 চনৰ তমুক অফাৰ, কিন্তু আমাক ছাৰ্ভিচ দিব পৰা নাই আৰু ধামাকা অফাৰ লৈ আহে আপোনালোকে। কিহৰ কাৰণে অফাৰ দি পঠাই দিয়ে? চাওক স্যাৰ, একচুৱেলি যিটো অফাৰ আহিছে, অফাৰটো অহাৰ কাৰণে আপোনালোকে ছাৰ্ভিচ দিব পৰা নাই। অফাৰ কিয় লৈ আহিব ইফালে? আপোনালোকে নিজে জানে ক'ত আপোনালোকৰ নেটৱৰ্ক দুৰ্বল, নাজানে নেকি? এইটো জানি বুজি কিয় তাতে পঠাই দিয়ে? আচ্ছা, কোনো কথা নাই স্যাৰ, অফাৰটো আহিছে আপোনালোকক জনাই। ঠিক আছে, কোনো কথা নাই। আপোনালোকে চিম বিক্ৰী কৰিব লাগে, চিম বিক্ৰী কৰি থাকক। মই পইচা দি ৰিচাৰ্জ কৰিছো, মোৰ সম্পূৰ্ণ ইণ্টাৰনেট স্পীড পাব লাগিব, স্পীডটো দিয়ক। আপোনালোকৰটো বিক্ৰী কৰি থাকক, কোনো কথা নাই। একদম ৰাইট। মই বৰ্তমান আপোনাৰ লোকেশ্যনটো যিটো হৈছে মই সেইটো জনাই আছো তোমাক। আপোনাৰ ঠিক আছে? কেইঘণ্টাত ঠিক হ'ব? কেইঘণ্টাত ঠিক হ'ব? ঘণ্টা লাগব আজি। আপোনালোকৰ সেই মাহ দিন সময় মই সেইবিলাক দিব নোৱাৰো। কেইঘণ্টাত লাগব? নহ'লে পইচা ঘূৰাই দিয়ক। ছুপাৰভাইজাৰ নহয়, ছুপাৰভাইজাৰৰ দেউতাকক ফোন দিয়ক, নহ'লে আম্বানীক ফোন দিয়ক, কনফাৰেন্স কৰক। নাটক পাইছে নেকি আপোনালোকে? এইবিলাক নাটক পাইছে নেকি আপোনালোকে? আৰু আপোনালোকক অলপ কিবা ক'লে প্ৰফেচনেল কল হয়। আমি কি এনে পাগল হৈছো নেকি ৰাতি আপোনালোকক ফোন কৰো? পইচা আপোনালোকে দিয়ে নেকি? যেতিয়া ৰিচাৰ্জ কৰা টকাখিনি আপোনালোকে দিয়ে নেকি? পইচা কি গছত লাগি থাকে নেকি যে তাৰ পৰা বুটলি আনি আপোনালোকক দি দিওঁ নেকি যে ছাৰ্ভিচ নাপাওঁ আমি? আম্বানীক ফোন কনফাৰেন্স কৰিব না, ফোন কনফাৰেন্স কৰিব কৰক। মোক আজি ৰাতিৰ ভিতৰত ইণ্টাৰনেট ঠিক লাগবে এইটো অঞ্চলত। হয় স্যাৰ, আপোনাৰ মই যিটো লোকেশ্যন কনফাৰ্ম কৰিলো, মই ইয়াতে আপোনাৰ এটা স্বীকাৰ নোট কৰি আমাৰ টিমক ফৰৱাৰ্ড কৰিছো। টিমক কিমান বাৰ ফৰৱাৰ্ড কৰিব? কিমান বাৰ ৰেকৰ্ড লাগব? এইটো নাম্বাৰৰ পৰা মোৰ যিটো 8486 এইটো নাম্বাৰৰ পৰা কিমান বাৰ নেটৱৰ্ক টিমক আপোনালোকে কমপ্লেইনটো দি থৈছে? বুজি পাইছো স্যাৰ। বুজি পাইছে? ঠিক আছে, শুনক, আপুনি বুজি পাইছে মই বহুত দিনৰ পৰা কমপ্লেইন দিছো, তেনেহ'লে আজি প্ৰব্লেমটো সলভ কৰি দিয়ক। হয়, আপুনি কাইণ্ডলি ধৈৰ্য ধৰক স্যাৰ। মোক পইচা ঘূৰাই দিয়ক, মই ধৈৰ্য ধৰিম। স্যাৰ মই এই কাৰণে ইয়াতে এটা আপোনাৰ কমপ্লেইন লৈ দিছো যাতে আপোনাৰ কমপ্লেইন কিমান বাৰ ল'ব? হা, কমপ্লেইন কেইবাৰ ল'ব আপোনালোকে?
তেনেহ'লে কওক দিনত কেইবাৰ কমপ্লেইন দিব লাগিব, মাহত কেইদিন দিব লাগিব, সেইটো কৈ দিয়ক, দি থাকিম। আপোনালোকৰ তাতে হাজিৰাই দিওঁ আপোনালোকৰ চিম ইউজ কৰি। কাইণ্ডলি ধৈৰ্য ধৰক ছাৰ, আজিৰ ভিতৰত শুনক, ধৈৰ্যৰ সীমা আছে। হেল্ল', হয় মই শুনি পাইছো ছাৰ, শুনি পাইছে? ধৈৰ্যৰ সীমা আছে না নাই? ধৈৰ্যৰ সীমা আছে না নাই? ঠিক আছে, কিমান দিন ধৈৰ্য? সময়টো দিয়ক না আপোনালোকে, সময়টো দিয়ে। হেল্ল', একচুৱেলি ছাৰ ইয়াতে আপোনাৰ যিটো সময়ৰ কথা কৈ আছে, ইয়াতে আপোনাৰ টাইম আৰু সময়টো আপোনাৰ আপডেট দিয়া নাই, সেয়েহে আপোনাক ইয়াতে আমি জনাব পৰা নাই। ঠিক আছে, তো ইয়াতে যেতিয়া আপোনাৰ টাইম আৰু ডেটটো ক'ব, তেতিয়াহে আমি আপোনাক জনাব পাৰিম কনফাৰ্ম ডেটটো। অ'কে, কেতিয়া জনাব? তথাপিও আপোনাৰ যিটো ইছ্যু হৈ আছে ছাৰ, এতিয়া আপোনাৰ যিটো ইছ্যু পাই আছে শুনি ল'ব। ঠিক আছে, আজিৰ ভিতৰতে আপোনাৰ ইছ্যুটো সম্পূৰ্ণভাৱে সঠিক কৰি দিয়া হ'ব, লগতে আপুনি ইণ্টাৰনেটটো ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। অ'কে, আশা কৰিম যাতে এই কলটোৰ পিছত আপুনি পুনৰবাৰ কল কৰিবলগীয়া নহয় ছাৰ। ঠিক আছে, আৰু সেই চুপাৰভাইজাৰক কি দিব লাগিব নেকি সেইটো কওক। চুপাৰভাইজাৰক ক'ব লাগিব, যদি আপোনাৰ কথাত যদি নহয় কাৰ্যকৰী কম হৈ থাকে, তেনেহ'লে চুপাৰভাইজাৰক ট্ৰেন্সফাৰ কৰক। চাওক ছাৰ, ইয়াতে আপোনাৰ মই কমপ্লেইনটো কাইণ্ডলি ধৈৰ্য ধৰিব, যিমান পাৰোঁ সোনকালে আপোনাৰ ইছ্যুটো ৰিজল্ভ কৰি দিয়া হ'ব। ঠিক আছে, আৰু নহ'লে পইচা ঘূৰাই দিব। আপুনি কাইণ্ডলি ধৈৰ্য ধৰক। অ'কে, আপোনাৰ যিমান পাৰোঁ সোনকালে ইছ্যুটো আপোনাৰ আমাৰ ফালৰ পৰা ৰিজল্ভ কৰি দিয়া হ'ব। আপোনালোকৰ প্ৰাইভেট টিউচনৰ নিচিনা হৈ আছে, হয়নে নহয়? চৰি, প্ৰাইভেট টিউচনৰ নিচিনা হৈ আছে দেখো আপোনালোকৰ লাহে লাহে। আগতে আমি টিউচন পঢ়িছিলো 1 মাহ 30 দিনতে 1 মাহ আছিল, এতিয়া আপোনালোকৰ 28 দিন 23 দিন এনেকুৱা হৈ আছে নহয়, এতিয়া 15 দিন 10 দিন এনেকুৱা হৈছে যে টিউচন, তেনেকুৱা হৈ আছে দেখো আপোনালোকৰ। চাওক ছাৰ, একচুৱেলি আপুনি যিটো কৈ আছে, এইটো একচুৱেলি যিটো ৰিচাৰ্জৰ ডেটৰ কথা ক'লে, সেইটো আমি নবনাওঁ, একচুৱেলি কোম্পানীৰ ফালৰ পৰা বনোৱা হয়। আপোনাক কাইণ্ডলি কথাটোহে মই ক'লো। ঠিক আছে, তো আপোনাৰ যিটো ৰিকুৱেষ্ট হয় ইয়াতে আপোনাৰ দাদা যাব, কাইণ্ডলি আপুনি ধৈৰ্য ধৰিব। অ'কে ছাৰ, ধৈৰ্য ধৰিম। যদি মোৰ যদি আপুনি কৈছে আজি ৰাতিৰ ভিতৰতে ঠিক হ'ব, যদি কালি যদি এইটো প্ৰব্লেম, পইচাখিনি ঘূৰাই দিব নেকি সেইটো কওক। ছাৰ, আপোনাৰ এইটো প্ৰব্লেম আপুনি নেক্সট টাইমত নাপাব। ঠিক আছে, তাৰ আগতে আপোনাৰ ইছ্যুটো সম্পূৰ্ণভাৱে সঠিক হৈ যাব ছাৰ। কিমান পাৰ্চেণ্ট গ্যাৰান্টি দিয়ে আপুনি? ঠিক আছে, কিমান পাৰ্চেণ্ট গ্যাৰান্টি দিয়ে? ছাৰ চাওক, আমি ইয়াতে আপোনাক গ্যাৰান্টি দিবলৈ নাযাওঁ, যিটো ইছ্যু পাই আছে আমি ইয়াতে। ঠিক আছে, আপোনাৰ কথাখিনি মই ৰেকৰ্ডিং কৰি আছো, হেৰি কৰক। ঠিক আছে, আপোনালোকৰ যে এতিয়া যে চিম বেচিবলৈ আহিব, তেতিয়া সিহঁতক আপুনি কওক যে চিম বেচিবলৈ নিদিব, কৈ দিয়ক আপুনি, মই ৰেকৰ্ডিংখিনি শুনাই দিম। কওক আপুনি যে ইয়াতে প্ৰব্লেম চলি আছে, ইয়াতে চিম বিক্ৰী কৰিব নোৱাৰে, কৈ দিয়ক আপুনি। ছাৰ চাওক, আপোনাৰ যিটো প্ৰব্লেম হৈ আছে, মই এটা কথা ক'বলৈ বিচাৰিম, আপোনাৰ ইয়াতে চাওক অফাৰটো আহিছে কাৰণে আপোনাৰ জিঅ' ষ্ট'ৰৰ পৰা হয়তো আপোনাৰ তাতে আপোনাক জনাইছে। ঠিক আছে, তো এতিয়া আপোনাৰ প্ৰব্লেম হৈ আছে আৰু আপোনাক অফাৰটো প্ৰয়োজন নাই, নহয় জানো? তো আপুনি এইটো অফাৰ নল'ব। ঠিক আছে, কিয় আহিব? কাষ্টমাৰক কিয় ঠগাব? সাধাৰণ ৰাইজক কিয় ঠগাই যাব আপোনালোকে? এটা কাম কৰিব, মই আপোনাক এটা লিংক পঠাই আছো, এইটো লিংকত আপুনি যাব, ষ্ট'ৰ আপোনাৰ নিয়াৰ বাই ষ্ট'ৰ ক'ত আছে সেইটো আপুনি চেক কৰিব পাৰিব। ঠিক আছে, নিয়াৰ বাই ষ্ট'ৰ নালাগে, আপুনি হেৰি কৰক, কাইণ্ডলি আপোনালোকৰ নেটৱৰ্ক